এয়া আমৰ পুডিং ৰেচিপি কিমান ধুনীয়া আৰু খাবলৈ খুব সোৱাদযুক্ত। নমস্কাৰ, হিমাৰ হবিজ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই অতি কম সময়তে আৰু সহজ ৰেচিপি এটি লৈ আহিছোঁ। ল'ৰা ছোৱালী এই গৰমৰ বতৰত নিশ্চয় খাবলৈ ভাল পাব, কাৰণ তাহাঁতি সদায় নতুন নতুন এটা সোৱাদ বিচাৰে। গতিকে এই আমৰ বতৰত আমেৰে পুডিং বনাই খুৱাওকচোন, কিমান ভাল পাব তাহাঁতে। আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। গতিকে আহক ৰেচিপিটো চাওঁ। আমৰ পুডিঙৰ বাবে প্ৰথমতে মই 2টা আম লৈছোঁ, পকা আম। তাৰে বাকলি গুচাই ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনালোকে যিকোনো আম ল'ব পাৰিব, চালানী বা ঘৰুৱা যিকোনো পকা আম হ'লে হ'ব। মোৰ ভিডিঅ' চাই ভাল পোৱা সকলোলৈ মোৰ অশেষ ধন্যবাদ থাকিল। এতিয়া মই আটাইখিনি আম এটা মিক্সি জাৰত এনেকৈ ঢালি লৈছোঁ আৰু এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ম। এয়া এটা মিহি পেষ্ট হৈ গ'ল। মিক্সিত মিহি কৰিলেও যিহেতু অলপ গোটা থাকি যায়, গতিকে মই চাকনিত পুনৰবাৰ ভালদৰে চাকি ল'ম, যাতে কোনো ধৰণৰ গোটা গোটা আমৰ ৰৈ নাযায়। এনেদৰে চামুচৰ সহায়ত মই আটাইখিনি আম ধুনীয়াকৈ উলিয়াই লৈছোঁ ৰংবোৰ। এয়া হৈ গ'ল, কিমান ধুনীয়াকৈ মিহিকৈ ওলালে দেখিলেনে? এতিয়া মই এটা বাতিত 1 কাপ গাখীৰ লৈ লৈছোঁ আৰু লগতে কৰ্ণষ্টাৰ্চ বা কৰ্ণফ্ল'ৰ 2.5 চামুচ দি লৈছোঁ। এই আটাইখিনি মই ভালদৰে গাখীৰৰ সৈতে কোনো ধৰণৰ গুটি ৰৈ নোযোৱাকৈ মিহিকৈ ভালদৰে মিক্স কৰি লৈছোঁ। মন কৰিব কোনো ধৰণৰ যাতে গুটি ৰৈ নাযায়, ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মই এখন ফ্ৰাই পেনত আমৰ ৰসখিনি বা আমৰ পেষ্টখিনি দি দিছোঁ। তাতে মই 1/2 কাপ চেনি দিছোঁ আৰু ভালদৰে চিলিকন স্পেচুলাৰ সহায়ত লৰাই লৈছোঁ। জুইৰ পৰিমাণ একদম কম কৰি ৰাখিব, একদম চিমত ৰাখিব। এনেদৰে প্ৰায় 2 মিনিট সময় লৰাই থাকিব আৰু এটা ধুনীয়া মিহি পেষ্ট হৈ গৈছে দেখিছেনে? আৰু তাতে কৰ্ণফ্ল'ৰ মিলাই থোৱা গাখীৰ কাপ ঢালি দিব। এতিয়া পুনৰ সেই কম জুইতে ভালদৰে লৰাই ল'ব, আটাইখিনি মিক্স কৰি ল'ব। এনেদৰে লৰাই থাকিলে লাহে লাহে ঘন হৈ আহিব আৰু কৰ্ণফ্ল'ৰ দিয়াৰ বাবে এটা ধুনীয়া শ্বাইনিং আহিব পেষ্টখিনিত। এতিয়া এই মিশ্ৰণখিনি প্ৰায় হৈ গৈছে আৰু এই স্পেচুলাখনত এনেদৰে চালে গম পোৱা যায় যে ডাঠ হৈ আহিছে আৰু নমাবৰ বাবে পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই কাপ কেকৰ সৰু এলুমিনিয়াম বাতিবোৰ লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী যিকোনো বাতি ল'ব পাৰিব। আৰু তাতে মই ৰিফাইন তেল সানি মিশ্ৰণখিনি এনেকৈ অলপ অলপকৈ দি লৈছোঁ। ভৰ্তিকৈ ভালদৰে দি ল'ব। এনেদৰে আটাইখিনি ধুনীয়াকৈ ঢালি ল'ব আৰু লগতে দুবাৰমান টেপ কৰি দিব, যাতে ধুনীয়াকৈ মিশ্ৰণখিনি সোমাই পৰে বাতিটোত। এয়া মোৰ 3টা বাতি ৰেডি হৈ গ'ল আৰু মই 1 ঘণ্টাৰ বাবে এনেদৰে ফ্ৰিজত ৰাখি থ'ম। প্ৰায় 1 ঘণ্টাৰ পাছত এয়া মোৰ আমৰ পুডিং ৰেডি হৈ গৈছে। ধুনীয়াকৈ ছেট হৈ গৈছে দেখিছে নিশ্চয়। আৰু প্লেটত ধুনীয়াকৈ উলিয়াই ছাৰ্ভ কৰিছোঁ। এয়া খাবলৈ খুব সোৱাদযুক্ত আমৰ পুডিং।